Hey guys, welcome back to my YouTube channel. মই আজি লগৰ এটা ঘৰত গৈ আছো ফুৰিবলৈ বলক আপোনালোককো লগতে লৈ যাওঁ বলক Got a monster inside of me. You better watch out if your enemy's a road ahead of full prophecy to be the greatest beast the world has ever seen. I feed him every day like the bones clean. I feed him all the hate and he grows me and he gets claws real big, pissed off quick. And if you cross him, you might drop dead. Metaphorically, of course, settling the sword, never getting bored. Loves the blood and gore, always wanting more. Freedom from the source. They don't really understand until they feel the force departed. If you start shit, you'll be heartless in the darkness. Torn apart quick, you left scars ripped. You'll be chewed up and discarded. And this world ain't right, won't accept it. Negative energy. Guys, আমি আহি এটা নামঘৰ পালো এইটো নামঘৰ বহুত ধুনীয়া ইমান ধুনীয়া জেগাবোৰ চাওক না ইমান ধুনীয়া জেগা ৰাস্তাটোহে বনোৱা নাই এতিয়ালৈকে ইমান বেয়া হৈ আছে ৰাস্তাটো বহুত দিন হ'ল এনেকেই পৰি আছে সাউন্ড কোৱালিটি কেনেকৈ আহিছে মই গম নাপাওঁ যিমান পাৰোঁ ভালকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইটো এটা নামঘৰ আহি আমি ধুনীয়া দলং এখন পালোহি লগৰটো ঘৰ পাবলৈ হৈছোঁ আৰু গাইজ বেছি দূৰ নাই আমি বাওঁফালে যাব লাগিব এখন বৰিগাঁও বুলি কয় গাইজ বৰিগাঁও সিহঁতৰ ঘৰত মানে লগৰটো ঘৰ বৰিগাঁৱত আছে চাওক না কিমান ধুনীয়া পৰিৱেশ রাস্তার অবস্থা দেখিছে গাইজ রাস্তার একেবারে অবস্থায় নাই গাইজ ফাইনেলি আহি মই মোৰ লগৰটো লগ পাই গ'লোঁ এইটো মোৰ লগৰ পিছু হাই গৈ এতিয়া বৰ্তমান আমাৰ কাৰ্যসূচী চলিব আৰু অলপ চলপ মৰম কৰিব বিচাৰিছে পিছুৱে মোক অলপ চলপ শুশ্ৰূষা কৰিছে আৰু
গাইজ এয়া মোৰ লগৰজনে শুশ্ৰূষা কৰিছে আজি মানে আমাৰ ইয়াত তামাম গৰম গাইজ চ' সেইকাৰণে অলপ জুচ চুচ খুৱাইছে আৰু খাই দিওঁ আৰু ন ৰাইচ জুচ